আজি নেক্সট ব্লগ কি হয় নাজানো ব্লগটো। আজি আচলতে ব্লগটোৰ ওপৰত হৈছে আমি কঁঠাল খাব যাম। এইটো এটা কঁঠাল, কিন্তু কঁঠালটো অৱস্থাত অকণমান বেয়া। কৰোণাটো হোৱা নাই। কৰোণা হৈছে না কি হৈছে নহ'লে? অঁ বান্দাৰে খাইছে। আচ্ছা যিয়ে নহওক বান্দাৰে খাইছে, তথাপিও আমি কঁঠালটো খাম। তই যাবি না নাযাৱ? কি লৈছোঁ আমি এতিয়া দেখাম। অৱশ্যে হিৰণ্য আছে, ৰূপমো আছে আৰু আমাৰ ৰানিং ইয়াৰ পৰা যাত্ৰা আৰম্ভ। অঁ কাঠল খাব লাগিব বাবাজী। কাঠলটো কিয় নাই আনিছে? একো হোৱা নাই ৰ, পকা কাঠল খাব নোৱাৰা। পিছে আমাৰ প্ৰাঞ্জল ক'ত গ'ল? আৰু এটা আছিল প্ৰাঞ্জল এইবাৰ ক'ত? আৰু কাঠল খাবলৈ এজন আহিছে একেবাৰে। আৰু এইখনে হৈছে আমাৰ ফিল্ডখন। থকা স্কুল সৰু কালৰ এইখনেই আছিল। এইখন স্কুলতে পঢ়িছিলোঁ এটা সময়ত। এইখনে আছিল মুগুলীয়া দামোদৰদেৱ প্ৰাথমিক বিদ্যালয়। বাক্য আৰম্ভ আহিব লাগ বৰ্তমান ইতিমধ্যে আমি খাওঁ। কি অনুভৱ কি? কাঠল যে খাবি কি ক? সদ না টেঙা? মিঠা। আৰু ড্ৰাইভাৰ বাবু কি ক? গৰমত কাঠল খাওঁ। অ ড্ৰাইভাৰ কি ক? কি ক মানে আজি আৰু পুৰা খাই দিম বুলি ভাবিছিলোঁ। এইটো কি কাটি আছা? এই গৰমত কাঠল খোৱা মজাই বেলেগ। হা গৰমত কি কাঠল খোৱা মজাই বেলেগ। কাঠল খাবি দেই। আমাৰ জলকীয়া আৰু লগতে নিমখ আছে। নিমখখিনি আছে ক'ৰবাত। কাঠলৰ চাইজটো ধুনীয়া লাগিছে হা। আমি কাঠল খোৱা ষ্টাৰ্ট দিছোঁ বৰ্তমান। আৰু এইখিনি মই খাম বুলি ভাবিছোঁ, এইখিনি আহোঁ গোটেইকেইটাই খাব। আৰু ইয়াত আছে জলকীয়া নিমখ চব আছে। ৰূপমে জলকীয়া কাটি আছে বৰ্তমান, নিমখ জলকীয়া। আৰু এইপিনে কাঠল খাই কি অনুভৱ? গৰমত তেতিয়াহ'লে কিয় খাব আহিছা তই? চাওক ৰাইজ কেনেকৈ খাইছে এইজনে। এইজনে হাতৰ ইটাও আছে। কিয় এনেকৈ খাই মৰা তই? মন নাই মোৰ, এনে গুটিটো আছে। বহুত খালোঁ কাঠল আৰু নাখাওঁ আৰু কাঠল খাই তাৰমানে পেট অৱস্থা নাই। সেইকাৰণে আৰু পানী খাওঁ এতিয়া লাহে লাহে। আচলতে পানী খাব লাগে এতিয়া পানী নাখালে মৰবা লাগিব। আঠাটো গুচি যায়, সেইকাৰণে পালাটো দি দিওঁ। আৰু সেইপিনে ৰাইজ চাওক ৰাক্ষস। আৰু এতিয়া আমি যাই আছোঁ 1 2 3 4 5 আৰু মই সৈতে 6 আৰু এজন আহি আছে 7 আৰু আমি এতিয়া যাই আছোঁ এটা বেলেগ মিছনত। আৰু মিছনটো তাত গৈ পিনেহে কওঁ কি মিছন হয়, বৰ্তমান এতিয়া নকওঁ। সেইটো হৈছে অকণমান স্পেচিয়েল। অঁ ৰ'দৰ কাৰণে কাটি জগিছে, তাৰমানে একচুৱেলি ক'লা হ'বলৈ ভয় না। সেইকাৰণে সেইটো আৰু দি ভগৱান আৰু দি যিমান দিয়ে সিমানে দিয়ে। কাৰণ সকলোৱে ভাবে মই ক'লা হ'ব নিবিচাৰোঁ, কিন্তু আমি দেখাতে ক'লা। সেইকাৰণে ৰ'দত আমি ইয়াত তাৰমানে পাত্তা নাপায় আমাক। সেইকাৰণে আমি ক'লা হ'লে একো উপায় নাই। আৰু যিবিলাকে ঘৰত সোমাই থাকে সেইবিলাকেতো বগা হৈ থাকক তাই। এইপাত হৈছে এপাত পাইপ হয় এইপাত, আৰু ই তাৰ পৰা পানী দি হেৰি কৰি আছে, মানে কি ইয়াৰ খেতিত পানী দি আছে। কাৰণ পানী শুকাই চেচ। অকণমান আগে যে কৈ আছিলোঁ যে পানী দি থকা বুলি, সেই ইয়াত পানী আহি আছে চাওক। এইপাত পাইপ ইমান দূৰৰ পৰা আহিছে আৰু ইয়াত পানী দি আছে। কাৰণ পথাৰত পানীয়ে নাই, একেবাৰে চন পৰি গৈছে চাৰিওপিনে। পৰা কি কবি? ক'ত আহিছা? নকবি চিক্ৰেট কথা, লাহে লাহে আমি তাতে দেখাম মানে। ক'ত কৈছা? চনটোত আহি পালোঁ লাহে লাহে। আৰু ভগৱান আৰু অলপমান জোৰত দিয়ক। আৰু জোৰত দিয়ক অকণমান, বতৰটো ভাল কৰক। আৰু এতিয়া আহি পাইছোঁ আমাৰ লোকেশ্যন। আৰু এই লোকেশ্যনটোত এতিয়া দেখাম কি কৰোঁ কি নকৰোঁ। এতিয়া কি চাং একবিধ বস্তু ঠেকা মাৰি দিওঁতো। নেদি না কি? আৰু ফাইনেলি আমি আহি পালোঁ গা ধুবলৈ। আৰু গা ধুইয়ে আছোঁ লাহে লাহে। আৰু গৰমৰ কাৰণে গা ধুবলৈ আহিছোঁ। বহুত দিন অহা নাছিলোঁ, ৰ'দত ঘৰৰ পৰা বাহিৰতে নাহোঁ। আৰু এতিয়া গা ধুম অকণমান। পানীটো বহুত ক্লিন হৈ আছে দেখিছেনে, ধুনীয়া হৈ আছে। সাঁতুৰিব জানিলেহে পানীত নামিব, সাঁতুৰিব নাজানিলে পানীত কেতিয়াও নানামিব। এক নম্বৰ কথা। আৰু হিৰণ্য কি গা ধুবি নে তই নুধ? ধুবি? তই গা ধুবি না? কিমান গা ধুবি? মোটা ষ্টাইল আছোঁ তাৰ। এনেকৈ মুটে নেকি মানে? এতিয়া
এইবিলাক গা ধুবলৈ সাজু বৰ্তমান কাপোৰ চাপোৰ পুৰা খুলি দিলোঁ হাতখন এটা পিন্ধিছোঁ তেনেকৈ আহিছোঁ তেনেকৈ জঁপিয়াই দিম একেবাৰে পানী গৰম এয়া চাওক ভৰিছে পানী মস্ত দ বম ভলে তাত কি কয় সাঁতুৰিব নাজানে তাক কি কয় সাঁতুৰিব শিকিব চেষ্টা কৰিম আচলতে এইটোৱে ক'ব লাগিছোঁ যিবিলাকে সাঁতুৰিব নাজানে সেইবিলাকে পানীত নানামে তাকে কৈছোঁ বাকী গা ধোৱা হৈ গ'ল টোটেলি বহুত ভাগৰ লাগিল বাবু কেনে লাগছে গা ধুই হা ভাগৰ লাগিছেনে নাই হয় না কেনে লাগিছে আৰু তেতিয়া যে কৈছিলোঁ পানী কিছু দিয়া হৈয়ে গ'ল ইয়াত আৰু পানীটো খাব লাগিব কাৰণ শক্তি বোলা বস্তুটো মোৰ একেবাৰে নোহোৱা হৈ গৈছে যেন কিবা এটা এনাৰ্জি হৈছে এনেকুৱা লাগিছে মোৰ আৰু ইমান গৰমে গৰমে পানী খাব নালাগে বেছি পানী খালে বহুত বেয়া একচুৱেলি পানী গৰম পৰি যায় না পানীটো লগে লগে খাব নালাগে পানীটো অকণমান ঠাণ্ডা যেতিয়া বডিটো ঠাণ্ডা হয় তাৰপিছতে খাব লাগে আৰে বাবা এতিয়াহে অকণমান ভাল লাগিছে কাৰণ তেতিয়াৰ পৰা ঠাণ্ডা পানী বিদ্যা মই আৰু এবাৰ গাটো ভিজাই আহিছোঁ দেখিছানে ইয়াৰ পৰা পানী দি আছে তালৈকে আৰু এইপিনে পানী দিছেই ইমাহ খেতি কৰিবৰ কাৰণে কাৰণ পানী নোহোৱা হৈ গৈছে গৰম যি ৰ'দ দিছে এই গৰমতনো ক'ত পানী থাকিব মানুহবিলাক হৈছে সেই কঠীয়া দেখিছেনে পানীত থৈ দিছে চেতাবি কৈ থাকি পানীত কিয় থৈ দিয়ে নো হা আমাৰ খেতি নাই না সেইকাৰণে গম নাপাওঁ কেনে লাগছে আৰু আহিবিনে কালি সাজৰবিলাক আহিবি ৰাতিও আহিবি দুটামানত এতিয়া খানা এতিয়া যাওঁ ঘৰলৈ যাওঁ বহুত বেছি গৰম লাগিছে গাটো ধুওঁ আকৌ এবাৰ চাবোন তাবোন দি সজাই আছোঁ লাহে লাহে আৰু ঘৰ পালোঁ লাহেকৈ